Hello everyone, welcome to my channel. So, আমি আজি আকৌ পুনৰ জেএচিৰ মাজলৈ আগবাঢ়ো। ইতিমধ্যে মই জেএচিৰ দুটা খণ্ড আপোনালোকৰ মাজত এৰি দিছোঁ। আজিৰ দ্বিতীয় খণ্ডটিত আমি পুনৰ জেএচিৰ মাজলৈ ঘূৰি যাম। অৰ্ণৱ আৰু আস্থাৰ মাজৰ মৰম, ভালপোৱা, প্ৰেম কিমান দূৰ আগবাঢ়িছে তাকেই জানিবলৈ যত্ন কৰোঁ। আশা কৰোঁ এই ভিডিঅ'টো সকলোৱে উপভোগ কৰিব আৰু মৰম দিব। কলেজৰ প্ৰথম দিন আজি। ৰাতিপুৱা 7:30 বজাতে ক্লাছ আৰম্ভ হয়। দেউতাই জন্মদিনত কিনি দিয়া গুলপীয়া চুৰিদাৰযোৰ পিন্ধি নিজকে এবাৰ চালোঁ। নিশাই আঙুলিৰে ইচাৰা দি ধুনীয়া লাগিছে বুলি জনালে। ভাল লাগিছে সকলোবোৰ। নিশাৰ লগত একেখন বেঞ্চত বহিলোঁ। বহুতৰ লগতেই চিনাকি হ'লোঁ। সকলোৰে চকুত ৰঙীন সপোনৰ প্ৰয়োভৰ। 4টা ক্লাছ যোৱাৰ পাছত লাঞ্চ ব্ৰেক। নিশা, মই, ৰাজি আৰু টিনা আমি চাৰিওজনী একেলগে ওলাই আহিলোঁ। ক্লাছৰুমৰ সন্মুখত বহুকেইজন ছিনিয়ৰ ৰৈ আছিল। বুজি পালোঁ আকৌ ৰেগিং হ'ব। আস্থা বৰুৱা কোন হয় ইয়াত? ভয় লাগিল। কলপাত কপাৰ নিচিনাকৈ কঁপিছোঁ। মই। এইফালে আহা আৰু বাকী চব আকৌ ৰুমত সোমা। ইমান জল্দি ক'ত পলাইছ হা? নিশাই মোৰ হাতখন এৰি দিলে। মোক এৰি চব আকৌ ক্লাছৰুমত সোমালে। মই দাদা এজনৰ পাছে পাছে দীঘল বাৰাণ্ডাখনেৰে গৈ আছোঁ। বিল্ডিংটোৰ একেবাৰে শেষত এটা ৰুম আছে। একেবাৰে আওহতীয়া। কোনো নাই সেইফালে। হয়তো খাবলৈ গ'ল চব। মনে মনে খুব ভয় খালোঁ। কিয় আনিছে মোক ইয়ালৈ? দাদা, কিয় মাতিছে মোক ইয়ালৈ? গম পাবা আৰু বা। ৰুমটোত সোমাই বুজিবলৈ বাকী নাথাকিল। খিৰিকী এখনত আউজি ৰৈ আছে তেওঁ। মোৰ ফালে চাই বিজয়ৰ হাঁহি এটা মাৰি আগবাঢ়ি আহিল। তেওঁৰ লগৰ আৰু দুজনমান দাদা বাইদেউ আছিল লগত। নিজকে কিবা অদ্ভুত লাগিল। খং, লাজ কি ভাৱ হৈছে বুজাব নোৱাৰোঁ। তেওঁ আহি একেবাৰে ওচৰত ৰলহি। মই দুখোজ পিছুৱাই গ'লোঁ। কিয় মাতিছোঁ নুসুধা? কিয়? এনেই। খং উঠিছে আপোনাক? কেলে? প্ৰচণ্ড খং এটাই হেঁচা মাৰি ধৰিছিল। মুখৰ পৰা কি ওলাইছে গম নাপালোঁ। ইমান এটিটিউড কিহৰ হা? ছিনিয়ৰ হয় তোৰ, কথা কেনেকৈ ক'ব লাগে নাজানো। তেওঁৰ লগৰ এগৰাকী উঠি আহিল। অৰ্ণৱক তেনেকৈ কোৱাৰ বাবে তেওঁৰহে বেছি খং উঠা নিচিনা লাগিল। মই আজি কন্দা নাই। যিমান পাৰোঁ চেপি ৰাখিছোঁ। অৰ্ণৱক চৰি ক। চৰি। এনেকৈ নহয়, কাণত ধৰি ক। নাই নোৱাৰি। ইমান অপমান সহি থাকিব নোৱাৰি। নধৰোঁ। তোক অপশ্যন দিয়া নাই মিছ ইউনিভাৰ্ছ। অৰ্ডাৰ দিছোঁ। কাণত ধৰ আৰু চৰি ক, নহ'লে দিনটো ইয়াৰ পৰা যাব নোৱাৰিবি। অৰ্ণৱৰ ফালে চালোঁ। নাই, একো ইম'শ্যন নাই। এবাৰ হ'লেও কোৱা নাই নালাগে বুলি। আৰু বেয়া লগা হ'ল তেওঁক, বহুত বেছি বেয়া। উপায় নাই, কৰিব লাগিবই। দুইখন হাতেৰে কাণত ধৰিলোঁ। এইবাৰ নোৱাৰিলোঁ। শুকাই কান্দিছোঁ। লাজ, অপমান, অভিমান চব একেলগে বৈ আহিল। চৰি কৈয়ে দৌৰি গুচি আহিলোঁ তাৰ পৰা। নিজকে বৰ অসহায় লাগিল। কোনো নাই ওচৰত। কেনিও নোচোৱাকৈ হোষ্টেলৰ ফালে বাট ল'লোঁ। কোনোবাই মাতিছে পিছৰ পৰা, কিন্তু মই নাচালোঁ। জেএচিৰ প্ৰথম দিনটোলৈ বহুত কল্পনা কৰিছিলোঁ। এনেকুৱা কিয় হ'ল? ৰুমত সোমাই বহুত দেৰি কান্দিলোঁ। নিশা আহি বুজালে কিবা কিবি। মূৰত আকৌ একো সোমোৱা নাই মোৰ। ভাত খাবলৈও নগ'লোঁ। ভাত নোখোৱা যদি মেগী লৈ আনো। নাখাওঁ। অ'কে, খাব নালাগে। এই জুচটো খোৱা আৰু ব'লা। নেক্সট ক্লাছ ষ্টাৰ্ট হ'বই 15 মিনিটছ পাছত। চকুকেইটা ৰঙা পৰি আছে। মুখখন ধুই চুলিখিনি ঠিক কৰি ওলাই আহিলোঁ ক্লাছ কৰিবলৈ। অৰ্ণৱ ৰৈ আছে গেটৰ সন্মুখত। বেয়া পালা? নাই। সঁচাকৈ কৈছা? দেৰি হৈছে যাবলৈ দিয়ক। মইতো তোমাক ধৰি ৰখা নাই, আৰু যেতিয়া ধৰিম কোনেও আঁতৰাই নিব নোৱাৰে, তুমি নিজেও। কথাটো কি অৰ্থত ক'লে নুবুজিলোঁ,
কিন্তু গোটেই তেজবোৰ আহি গালখনত থুপ খোৱাৰ দৰে লাগিল। নিশাই চকুটি মাৰি হাঁহিলে। বেছি ভাবিলে পাগলহে হ'ম। ঐ আস্থা, পিছফালৰ পৰা কোনোবাই মতা শুনি ঘূৰি চালোঁ। ওখ ক্ষীণ ল'ৰা এজন, চুলিখিনি অলপ জপৰা, কিন্তু হাঁহিটো মৰম লগা। চিনি পাইছা? নাই পোৱাচোন। অংকুৰ। অংকুৰ? আমি একেলগে টিউশ্যন কৰিছিলোঁ ভাস্কৰ ছাৰৰ ওচৰত। পাইছোঁ। তুমি? ইয়াত বুলি জনাই নাছিলোঁ। কি ব্ৰাঞ্চ? মেকানিকেল। তোমাৰ? কম্পিউটাৰ ছায়েন্স। বঢ়িয়া, লগ পাই থাকিম তেন্তে। নাম্বাৰটো দিয়া তোমাৰ। আমাক কথা পতা দেখি কোনোবা জ্বলিছে আৰু মই খুব আনন্দ পাইছোঁ। নম্বৰটো দিয়াৰ পাছতো অলপ সময় জানি বুজিয়েই বেছিকৈ কথা পাতিলোঁ। ভাল লাগিল চিনাকি কাৰোবাক লগ পাই। মনটো মুকলি লাগিল। অৰ্ণৱৰ ফালে এবাৰো নোচোৱাকৈ ক্লাছত সোমালোঁ। চাওঁতে প্ৰায় এমাহ পাৰ হ'ল JACত। কাইলৈ ফ্ৰেছাৰ্ছ। হোষ্টেলত উখল মাখল পৰিৱেশ। কিবা নহয় কিবা পাৰফৰ্মেঞ্চ চবেই কৰিব, ময়ো কৰিম। তাৰে প্ৰেক্টিছ আমাৰ ৰুমত। কথক মোৰ সদায় প্ৰিয়। প্ৰায় 3 বছৰ শিকিছিলোঁ, কিন্তু পঢ়াৰ কাৰণে সম্পূৰ্ণ নহ'ল। এতিয়া আকৌ চবেই জোৰ কৰিলত নাচিব ওলাইছোঁ। নিশাই নিজৰ গানৰ কাৰণে প্ৰস্তুত হৈছে। গোটেই হোষ্টেলটো হুলস্থুল হৈ আছে আজি। অপেক্ষা মাথো কাইলৈ সন্ধিয়া 7 বজাত সকলোকে অডিটৰিয়াম হললৈ মাতিছে। যিহেতু দেওবাৰ, গতিকে দুপৰীয়াৰ পৰাই সাজু হৈছে চব। ময়ো মোৰ বগা হাত দীঘল আনাৰকলি চুৰিদাৰযোৰ উলিয়াই লৈছোঁ। মেকআপ বাহঁতে কৰি দিব। নিশাই হাত আৰু ভৰিত আলতা লগাই দিছে। ইমান মানা কৰিলোঁ, নাই নুশুনিলে। তাইৰ মতে কৰিছোঁ, যেতিয়া সম্পূৰ্ণ সাজ সজ্জাৰে কৰিব লাগে। প্ৰায় 2 ঘণ্টা সময় বহি আছোঁ। চুলি বান্ধি থাকোঁতে প্ৰিয়ংকা বাই বকি আছে, এইসোপা চুলি বান্ধি শেষ নহৈছে। ৰ লিপষ্টিকটো অলপ ডাঠ কৰি দিওঁ। ৰঙা লিপষ্টিকটোতকৈ মোৰ গালখন বেছি ৰঙা হৈছে। তামাম ধুনীয়া লাগিছে, একদম ঝক্কাছ। দিনাই তাইৰ বেৰিয়া দাঁতকেইটা উলিয়াই হাঁহি এটা মাৰি কথাটো ক'লে। বুকুখন ধপধপাই আছে কিবা এটা। দেৰি হৈছে, ব'ল আমি গোটেইকেইজনী মেইন হোষ্টেলৰ সন্মুখত ৰৈ আছোঁ। লগৰ বাকীবোৰৰ কাৰণে চব একেলগে যাম। দূৰৰ পৰাই দেখিছোঁ অডিটৰিয়ামটো। ডাঙৰকৈ তোৰণ লগাই থোৱা আছে। ৰক মিউজিক উচ্চ স্বৰত বাজি আছে। যোৱা গৈছে, অহা আহিছে। ছিনিয়ৰ সকলো ভীষণ ব্যস্ত। আমি আটাইবোৰ একেলগে অডিটৰিয়াম পালোহি। খুব সুন্দৰ আয়োজন। আমাক নি একেবাৰে সন্মুখৰ শাৰীটোত বহিবলৈ দিলে আৰু অলপ সময় পাছত প্ৰগ্ৰেম আৰম্ভ হ'ব। নিশা, তোৰ গান প্ৰথমতেই আছে। আস্থা নিশাৰ পিছত, আৰু এটা গীটাৰ পাৰফৰ্মেঞ্চ আছে। তাৰ পাছত তোৰ। গান ৰেডি আছে নাই? হিমাদ্ৰী বা আহি সুধিলেহি। মই বেগৰ পৰা পেন ড্ৰাইভটো উলিয়াই বাৰ হাতত দিলোঁ। অ'কে, মই মাতিলে বেক ষ্টেজ আহি যাবি। হ'ব। বহি আছোঁ যদিও চকুকেইটাই কাৰোবাক বিচাৰি আছে। এবাৰো দেখা নাই তেওঁক। নাই অহা চাগে। এনেও কালচাৰেল কিবা ভাল পোৱা মানুহ যেন নেলাগে দেখিলে। ধুনীয়া লাগিছে আস্থা। পিছৰ শাৰীৰ পৰা অংকৰে মাত লগালে। থেংক ইউ। কি কৰিবা? আই এম ছ' এক্সাইটেড টু চি ইয়'ৰ পাৰফৰ্মেঞ্চ। এনেই মই নাৰ্ভাছ হৈ আছোঁ, আৰু অলপ ভয় খুৱাই দিছে মানে। এবাৰ ভাবিলোঁ, নাই নকৰোঁ এইবোৰ। বেয়া হ'লে চবেই হাঁহিব। ঘূৰি যাওঁগৈ ৰুমলৈ, কোনেনো গম পাব। নেক্সট মোৰ। অল দ্য বেষ্ট কোৱা আকৌ। নিশাৰ খঙেই উঠিল। হয় দেই, কিনো ভাবি আছোঁ মানে মই। অল দ্য ভেৰি বেষ্ট, ভালকৈ গাবি। নিশাক দেখি অলপ সাহস বাঢ়িল। सुन रहा है ना तू, रो रही हूँ मैं। सुन रहा है ना तू, क्यों रो रही हूँ मैं। নিশাই গানটো গাই উচপি উঠিল। মই জানো কিয়। তাইৰ ওচৰলৈ যাবও নোৱাৰোঁ। নিশাৰ গানে সকলোৰে মন চুই গ'ল। হিমাদ্ৰী বায়ে চকুৰে ইংগিত দি মাতিলে মোক। উঠি যাওঁতে ভৰিৰ জুনুকাকেইটা বাজি উঠিল। লাজতে মৰো যেন হ'লেই মোৰ অৱস্থা। নেক্সট ইউ, গুড লাক। বেক ষ্টেজত বহুত ছিনিয়ৰ বহি আছে। মই কিন্তু কাৰোফালে চোৱাৰ সাহস কৰিব পৰা নাই। ৰেডি নে?
মাতেই নাই ওলোৱা মোৰ, উশাহটো চুটি হৈ গৈছে। চ' প্লিজ ৱেলকাম মিছ আস্থা বৰুৱা। এংকৰজনে নামটো ক'লেই যেতিয়া উপায় নাই, নাচিব লাগিবই। এখোজ দুখোজকৈ ষ্টেজত উঠিলোঁ। সুকুৰি আৰু হাত চাপৰি বাজিলে। মোৰ অৱস্থা আৰু গ্ৰাহিল। প্ৰণাম কৰি হিমাদ্ৰীবালে চাই প্লে' কৰিব ক'লোঁ। ভগৱান আজি বচাবা আৰু। পাৰিছোঁ, মই ধুনীয়াকৈ পাৰিছোঁ। নাই, ভয় লগা নাই, ভালেই লাগিছেচোন। প্ৰাণ ঢালি নাচিলোঁ। এইটো গান খুব ভাল পাওঁ। ওৱান্স মোৰ হাত চাপৰি তেতিয়াও ৰোৱা নাই। ভাল পাইছে চবেই। হিমাদ্ৰীবাই চকুকেইটা ডাঙৰ কৰি ৱাও বুলি ক'লে। আকৌ এবাৰ প্ৰণাম জনাই ষ্টেজৰ আনটো ফালে গ'লোঁ। সেইফালেদি নামি গৈ নিশাৰ ওচৰত বহিম। ইউ ৱান্ট টু কিল মি? ভূত দেখিলেও সিমান ভয় নাখালোহেঁতেন চাগে। আন্ধাৰ সেই জেগাখিনিত কোনোবা আছে বুলি ভবাই নাছিলোঁ। এনেই নাচি নাচি উশাহটো ল'ব পৰা নাই ভালকৈ, তাতে আকৌ এইজন ৰৈ আছে ভয় খুৱাবলৈ। মই যাওঁ, আঁতৰি দিয়ক। এনচাৰ মি ফাৰ্ষ্ট। মই কি ক'ম? ইউ ৱান্ট কিল মি মিছ? মই আকৌ কেলে মাৰিম আপোনাক? তেনেহ'লে ইমান ধুনীয়াকৈ কিয় আহিছা? কি কয় একো বুজি নাপাওঁ। যাবলৈও নিদিয়ে, সেইটো জানো ভালকৈ। ৰৈ আছোঁ। কপালত টোপ টোপ ঘাম বিৰিঙিছে মোৰ, আৰু ভৰি দুটা থৰ থৰকৈ কঁপিছে। মোৰ আচলতে গৰম উঠিছে নে ঠাণ্ডা লাগিছে নিজেও বুজি নাই পোৱা মই। যাবলৈ দিয়ক প্লিজ, এটা চৰ্টত। কি? এইটো মোক দিয়া। মোৰ কপালৰ সৰু মাংটিকাটো দেখাই তেওঁ ক'লে। মোৰতো গৰম হৈ গ'ল। কিয় লাগে সেইটো তেওঁক? সদায় এটা নতুন জেদ। আপুনি কি কৰিব সেইটো লৈ? ডেটছ নন অফ ইয়'ৰ বিজনেছ। জাষ্ট গিভ ইট টু মি ইফ ইউ ৱানা গ' ফ্ৰম হিয়াৰ। কোনোবা আহি যোৱা হ'লে, সেই প্ৰভু কি কৰোঁ এতিয়া? দিওঁ নিদিওঁকৈ লাহেকৈ খুলি আনিলোঁ। দিয়া কিন্তু নাই, হাততে লৈ আছোঁ। দিয়া। হাতখন আগবঢ়াই দিলোঁ। তেওঁ নিজেই লৈ ল'লে। এনেকুৱা লাগিল জানি বুজি মোৰ তলুৱাত তেওঁৰ আঙুলিকেইটা ফুৰাই দিলে। মই হাতখন আঁতৰাই আনিলোঁ। কি আছিলে এয়া? কিয় অদ্ভুত আছিলে স্পৰ্শ। গাটো থৰ থৰকৈ কঁপিছে। এইবাৰ চকু পানী ওলাই আহিল। যোৱা। দৌৰি নামি আহিছোঁ। নিশাক হাতত ধৰি প্ৰায় চোঁচৰাই আনিলোঁ বাহিৰলৈ। আস্থা, কি হ'ল তোৰ? কেলৈ এনেকুৱা কৰিছ? চুলিখিনি কেনেকৈ বেয়া হৈ গ'ল? ৱেইট, মই লগাই দিয়া মাংটিকাটো ক'ত গ'ল? মোক ধৰি থাক নিশা, মই পৰি যাম এতিয়া। কি হৈছে ক না আস্থা? কেলৈ ইমান কঁপিছ? আৰু চুলিখিনি কি হ'ল? কপালটো নাই যে? নাই, মই একো ক'ব পৰা নাই। নিশা, মোক আজি সঁচাকৈ ধুনীয়া দেখাইছে। ধুনীয়া? পৰি লাগিছ তই, পৰি। এতিয়া ব'ল, টিনাহঁতৰ গ্ৰুপ ডান্স আছে এতিয়া। যাবলৈ লওঁতেই দেখিছোঁ ভৰিটো পেলাব পৰা নাই। দৌৰি আহোঁতে উজুতি খাই ভালকৈয়ে দুখ পালোঁ। তেজ বৈ গৈছে। ইছ ৰাম, কেনেকৈ ইমান দুখ পালি? মই তেতিয়াও চুপ। ব'ল বহি দিবি অকণ। যেনে তেনে আহি দৰজাৰ ওচৰতে চকী এখনত বহিলোঁ। নিশাই ফাৰ্ষ্ট এইড বক্স বিচাৰি হিমাদ্ৰীবাৰ ওচৰ পালেগৈ। অলপ পাছত নিশাৰ লগত হিমাদ্ৰীবা আৰু তেওঁৰ লগৰ বা তিনিগৰাকীমান আহিল। কেনেকৈ দুখ পালি ইমান বেয়াকৈ? বহুত তেজ ওলাইছেচোন। উজুতি খালোঁ। নিশাই ঘাঁডোখৰ চফা কৰি বেণ্ডেজ লগাই দিলে। অলপ সময় তেনেকৈ বহি থাকিলোঁ, কিন্তু বিষ বাঢ়ি আহিল। ভৰিটো লৰাব পৰা নাই। তাতে কষ্টিউম, মেকআপ চব একেলগে, আৰু গৰমটো উঠিছে মোৰ। নিশা, মই ৰুমলৈ যাওঁগৈ। কি? এতিয়া কেনেকৈ যাবি? আৰু ডিজে আছে লাষ্টত, কোনো নাযায় এতিয়া। বহুত বিষাইছে মোৰ। ৰ তেতিয়াহ'লে মই বাক সুধি আহোঁ। তোক থৈ আহিলে অকলে পাৰিবি নাই থাকিব? পাৰিম। নিশা আৰু ৰাজি মোক থ'বলৈ ওলাল। দুয়োজনীয়ে ধৰি ধৰি আনিছে মোক। ভৰিটো ভালকৈ পেলাব নাই পৰা। অলপ হেঁচি দিলেই তেজ বিৰিঙি আহে। যেনে তেনে আহি মেইন ডোৰ পালোহি। নিশাক চবেই কি হ'ল সুধিছে। মই কাকো একো নাই কোৱা। কি হ'ল নিশা? কিমান বেয়াকৈ দুখ পালে চাওকচোন অৰ্ণৱ দা। কেনেকৈ কি হ'ল সুধিলেও একো নকয়। ৰুমত থৈ আহোঁগৈ।
বহুত তেজ ওলাইছে, খোজকাঢ়িলে আৰু বিষাব, ৰ'বা মই থৈ আহিম। নালাগে। মোৰ কথা শুনিবলৈ তেওঁ তাত নৰলেই। অলপ পাছত বাইকখন আনি একেবাৰে ভৰিৰ ওচৰত ৰখাই দিলে। উঠা। নালাগে, মই খোজকাঢ়ি যাম। খং এটা এনেও উঠি আছিল। নিজেই আগভেটি ধৰি মোক দুখ পোৱালে। এতিয়া বেছি কৰি দেখালে হ'ব নেকি? নাযাওঁ, কেতিয়াও নাযাওঁ। ডোণ্ট টেষ্ট মাই পেচেণ্ট আস্থা। কিনো কৰি থাকোঁ আস্থা? ইমান তেজ ওলাইছে, কেনেকৈ খোজকাঢ়ি যাবি কচোন? নিশাৰ খং উঠিছে যে গম পালোঁ। উপায় নাই, কিন্তু তেওঁৰ লগত যোৱাৰ ইচ্ছাও নাই। অৰ্ণৱৰ চকুৰ ফালে চাই গম পালোঁ বহুত খং উঠিছে তেওঁৰ। ৰঙা হৈ গৈছে মুখখন। আস্থা উঠ। নিশাই প্ৰায় জোৰ কৰি বহুৱাই দিলে। মই আৰু ৰাজি গৈ আছোঁ, আপোনালোক আহি থাকক। নিশা আৰু ৰাজি গ'লগৈ। মই শিলৰ মূৰ্তি নিচিনাকৈ বাইকৰ পাছফালে বহি আছোঁ। ভালকৈ ধৰি লোৱা। নাই, একো নাই পিছফালে ধৰি ল'বলৈ। কেনেকুৱা বাইক নাজানো এইখন। নালাগে, এনেকেই ব'লক। তেওঁ লাহে লাহে ষ্টাৰ্ট দিলে। মই তেতিয়াও ক'তো নধৰাকৈ বহি আছোঁ। অলপ দূৰ যোৱাৰ পাছত ৰখাই দিলে। কি হ'ল ধৰিব পৰা নাই। পৰি যাবা, ধৰি লোৱা। ক'লেই হ'ব নেকি? তেওঁৰ কান্ধত হাত থ'ব পৰা সাহস মোৰ নাই। এনেই ভয়ত বিষত অৱস্থা বেয়া মোৰ। শিৱ কৰিব নোৱাৰোঁ দেই। হঠাৎ মূৰটো ঘূৰাই গ'ল। তেওঁ নিজৰ বাওঁ হাতখনেৰে মোৰ সোঁ হাতখন সজোৰে টানি নিলে। মই টলকিবই নোৱাৰিলোঁ। হাতখন এৰি নাই দিয়া। এখন হাতেৰে লাহে লাহে চলাই আছে। মই যিমানেই ৰ'ব খুজিছোঁ সিমান বেছি জোৰেৰে চেপি ধৰিছে তেওঁ। এৰি দিয়ক, চুপচাপ বহি থাকা প্লিজ, কোনোবাই দেখিব। এৰি দিলে। কি ভাবি নাজানো, আঙুলিকেইটা বিষাই গ'ল মোৰ। লোহাৰ নিচিনা টান হাতখন। হোষ্টেলৰ একেবাৰে গেটৰ ওচৰত ৰখাই দিলেহি। নামিব পাৰিবানে? পাৰিম। কষ্ট হ'লেও যেনে তেনে নামিলোঁ নিজে। নিশাহত আহি নাই পোৱা তেতিয়ালৈকে। আপুনি যাওক, ইহঁতে আহিব এতিয়া। আগতে আহি লওক। তেওঁ বাইকখনতে বহি আছে। মই তেওঁৰ পিছফালে ৰৈ আছোঁ। কাম হিয়েৰ। অকণ আগবাঢ়ি সন্মুখত ৰ'লোঁ। ভয় লাগে মোলৈ। সঁচাকৈ অকণ অকণ লাগে। তললৈ মূৰ কৰিয়ে গৈ আছোঁ। লুক এট মি আস্থা। মূৰ তুলি চালোঁ। ষ্ট্ৰীট লাইটৰ সামান্য পোহৰত তেওঁক প্ৰথমবাৰ ভালকৈ চালোঁ। অৰ্ণৱ। কিয় সকলোৱে তেওঁক ভাল দেখে আজিহে গম পালোঁ। কিবা এটা আছে এই চকুজুৰিত। বহুত কথা কৈ যাব পাৰে। কিমান দেৰি তেনেকৈ চাই আছিলোঁ নাজানো, কিন্তু ভাল লাগিছে সকলোবোৰ। পৃথিৱীৰ সমস্ত কোলাহলেৰে নীৰৱ এটি মুহূৰ্ত। ভাল লগা, মিঠা মিঠা বুকুটোৰ পৰা। কি ভাবিছা? হা? নাই নাই, একো নাই। কি কৰিলা চোৱা তুমি? তেওঁৰ বাওঁ হাতত ৰং লাগিল মোৰ হাতৰ পৰা। আলতাখিনি ভালকৈ শুকুৱাই নাছিল। মোৰ গাত কি দোষ? আপুনিহে টানি দিছিল। কথাটো কওঁতে লাজতে ৰঙা চিঙা পৰি গ'লোঁ। খং কোনে উঠাইছিল? উঠাব নালাগে নহয়। আপোনাৰ এনেও খং উঠিয়ে থাকে। চবেই কয় অৰ্ণৱ যিমান হেণ্ডচাম সিমানেই বেছি উগ্ৰ। হেণ্ডচাম? কি বকি আছোঁ মই? নিশা ক'ত মৰিলি তই? জল্দি আহ প্লিজ। একো নামাতিলোঁ। কথা ক'লে এতিয়া কি ওলাব মুখত ঠিক নাই। আচ্ছা, আজি তোমাক কোনে ৰেডি কৰিছিল? চবেই। মানে বাহঁতে, নিশাই, ৰাজি, টিনা, চবেই। অ'কে, চবকে মোৰ ফালৰ পৰা থেংকছ ক'বা। কি? মইহে থেংকছ ক'ব লাগে? আপুনি কেলৈ কৈছে? ইউ হেভ ন' আইডিয়া হাউ বিউটিফুল ইউ আৰ আস্থা। ৰাইট নাও আই ফিল লাইক আই এম টকিং টু এন এঞ্জেল। ভয় লাজ চব লাগিছে। কি হৈছে এইবোৰ? নিশা প্লিজ সোনকালে আহ। মনে মনে আছোঁ। জেনিত নিচাইছোঁ, কিন্তু তেওঁৰ চকুত নাই পৰা। পলাব পৰা হ'লে ইয়াৰ পৰা। একো নোপোৱা? কিয়? এনেই। বেয়া পালা মই যে দুখ পাই দিলোঁ? অলপ পাইছোঁ, কিন্তু কি কৰিম, নমুৱে চব দেখি থাকে। আপোনাকো দুখ পোৱাই দিব। কি বকি আছোঁ নিজেই গম নাই পোৱা। মই যে পাগল গম পাইছে চাগে। নমো মানে? নমো মানে গড। শুৱাই হাঁহিছে তেওঁ পেটত ধৰি ধৰি। মই বেলটোৰ নিচিনাকৈ চাইছোঁ মাত্ৰ। কেলৈ হাঁহিছে ধৰিব নাই পৰা। কি হ'ল অৰ্ণৱ দা? নিশাৰ মাতত ঘূৰি চালোঁ। নমো চিনি পোৱা নে? আচ্ছা, আমাৰ আস্থা বাইদেউৰ নমো। এইজনী এতিয়াও ক্লাছ 5তে আছে আৰু ঢেৰ এনেকুৱা কথা ক'ব, শুনিলে হাঁহি হাঁহি মৰিব। ব'ল ভিতৰলৈ আস্থা। থেংকছ এ লট দাদা। মাই প্লেজাৰ। টেক কেয়াৰ আস্থা।
থেংকছ। ঘূৰি নোচোৱাকৈ ৰুমত সোমালোহি। যেনে তেনে বিচনাখন পালোহি। ৰাজি আৰু নিশাই মেকআপ আঁতৰাই দিলে। চুলিখিনি খুলিহে শান্তি পাইছোঁ। নিশাই বেণ্ডেজটো খুলি ভালকৈ ধুৱাই স্প্ৰে কৰি দিলে। আৰাম পালোঁ। আমি গৈ থাকোঁ, তই ৰেষ্ট ল। ভয় লাগিলে কল কৰি দিবি। মই চব ভালকৈ লগ কৰি থৈ যাম বাৰু। হ'ব যা। বিচনাতে পৰি পৰি ঘৰলৈ ফোন কৰিলোঁ। মাক দিনটোৰ বৰ্ণনা দিলোঁ। দুখ পোৱা কথাটো নক'লোঁ, এনেই চিন্তা কৰি থাকিব। ফোনটো থৈ শুবলৈ চেষ্টা কৰিছোঁ। এনেকুৱাতে মেছেজ এটা আহিল। আৰ ইউ ফাইন নাও? ঠিকে আছোঁ। মে আই কল ইউ? তেওঁৰ ওচৰত নাম্বাৰটো আছে যদিও কেতিয়াও কল কৰি ডিষ্টাৰ্ব কৰা নাই আজি এনেকৈ সুধি লোৱাত কিবা এটা ভাল লাগিল। লাহেকৈ টাইপ কৰিলোঁ,